আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি সকলোৱে যোৱাকালি যেটো টক্স বহিছে নিউজ চেনেলত আমি সকলোৱে দেখিছোঁ আৰু মুস্তাফা কামাল আজহাৰীলৈ বৰ লাজৰ বিষয় হৈ পৰিছে। তেওঁ কোৰাণত যেটো সূৰা লৈ উপস্থাপন কৰিছিল 103 নম্বৰ সূৰাটোৰ বিষয়ে তেওঁ যেনেকুৱা অপব্যাখ্যা কৰিছিল, তেওঁ টক্সত সেই সূৰাটোৰ সম্পৰ্কে কোনো ধৰণৰ উপস্থাপন নকৰিলে। সেইটো বহুত ডাঙৰ এটা লাজৰ বিষয় হৈ পৰিছে। ইমান ডাঙৰ এজন পণ্ডিত হয়, ইমান ডাঙৰ এজন জ্ঞানী ব্যক্তি হয়, আল আজহাৰ বিশ্ববিদ্যালয়ত পঢ়ি আহিছে, কিন্তু যেটো মুদ্দা লৈ যেটো বিষয় লৈ তেওঁ কোৰাণ শৰীফৰ সূৰা দাঙি ধৰিছে, কিন্তু সেই টক্সত সেই সূৰাটোৰ বিষয়ে কোনো ধৰণৰ আলোচনা বিলোচনা নহল, দেখা নগল। কাৰণ সেই সূৰাটোৰ বিষয়ে আলোচনা কেনেকৈ কৰিব? সম্পূৰ্ণৰূপে তাত মূৰ্তি পূজাৰ বিষয়ে কোৱা হোৱা নাই, সেন্দুৰ ল'বলৈ কোৱা হোৱা নাই। সেইবাবে সেই সূৰাটোৰ বিষয়ে আলোচনা নকৰিলে। যদি তেওঁৰ সৎ সাহস থাকিলহেঁতেন, তেনেহ'লে তেওঁ যে ফেচবুকত বিতৰ্কৰ সৃষ্টি কৰি আছে, সকলো মুছলমান সমাজক আহ্বান জনাই আছিল যে 103 নম্বৰ আয়াতত হেনো দুৰ্গা পূজা কৰিবলৈ, সেন্দুৰ ল'বলৈ আল্লাহে ইজাজত দিছে, কোনো ধৰণৰ মানা কৰা নাই। কিন্তু কালি সেই বিষয়টো কিয় উপস্থাপন নকৰিলে, এইটো তেওঁলৈ প্ৰশ্ন থাকিল। ইমান ডাঙৰ এজন জ্ঞানী ব্যক্তি, ইমান ডাঙৰ এজন পণ্ডিতে যেটো বিষয় লৈ আহিছিলে, যেটো বিষয় তেওঁ দাঙি ধৰিছিলে, যেটো সূৰা ৱাল আছৰি এই সূৰাটো দাঙি ধৰিছিলে, সেই সূৰাটোৰ বিষয়ে কোনো ধৰণৰ উপস্থাপন আলোচনা বিলোচনা নকৰিলে। এইটো এটা লাজৰ বিষয় হৈ পৰিছে। সেয়েহে ইয়াৰ দ্বাৰাই বুজিব পাৰি যে তেওঁ কিছুমান ভুল বাৰ্তা আমাৰ অসমৰ মুছলমান সমাজক দি আছে। আমি সকলোৱে সেইজনক বয়কট কৰিব লাগে, সেইজনৰ পৰা বিৰত থাকিব লাগে। সম্পূৰ্ণ স্পষ্ট হৈ গৈছে। যোৱাকালি যেটো আলোচনা হৈ গ'ল, তাত যেটো সূৰা লৈ তেওঁ উপস্থাপন কৰিছিলে ফেচবুকত, তেওঁৰ পেজত, কিন্তু সেই সূৰাটোৰ বিষয়ে কোনো আলোচনা নকৰিলে, সেই সূৰাটো দাঙি নধৰিলে। আৰু হয়তো মুকিবুৰ ৰহমান আজহাৰীও সেই সময়ত হয়তো সেই সূৰাটোৰ বিষয়ে পাহৰি গৈছিলে। যদি সেই সূৰাটোৰ বিষয়ে দাঙি ধৰিলেহেঁতেন, তেনেহ'লে সেইখিনিৰ পৰাই মুস্তাফা কামাল আজহাৰীয়ে আঁতৰি পলাব লাগিলহেঁতেন। কিন্তু যাহক, আল্লাহে সকলোকে বুজাৰ তৌফিক দান কৰক। আমিন।